চাউল
কি পৰ্ববোৰ যে আহি এই গাঁওখনত সোমালহি কেইটাই খাইও থাকিব নেকি নাথাকে বাৰে বাৰে কি কৈ থাকিব লাগে আজি খানা পাতিছে তাৰ মানে মাহেকীয়া উৎসৱ আৰু এমাহ ধৰি দি থাকিবলৈ বস্তুটো পাই ক'ত কম দামী বস্তু হ'ব পাৰে নহ'লেনো এনেকৈ এমাহ ধৰি দি থাকিব পাৰেনে কি যে অজনা কয় একো কথাৰে ভুল নাপাওঁ হেপী নিউ ইয়াৰ কিবা বস্তু নেকি হেপী নিউ ইয়াৰ কেনেকুৱা দিয়ে জান তই উঠছোন উঠ বুলি কৈছো দে উঠছোন এতিয়া এইফালে এতিয়া এনেকৈ দে এনেকৈ দে এনেকৈ এতিয়া কবি দেই কবি ক'ব লাগে হেপী নিউ ইয়াৰ হেপী বাপেৰে আহি তোক পঢ়া টেবুলত নেদেখিলে পিঠিখন গৰুবাত কৰি পেপুৰি আজি নকৰে তই নাজানিলেও দেউতাই কিন্তু জানে হেপী নিউ ইয়াৰ কি বস্তু আমাৰ দেউতা বোলে আগৰ দিনৰ মেট্ৰিক ফেল কিন্তু এতিয়া বিয়া বছৰ সমান সেইবাবে কৈছো কলৈকো নাযাবি বাপেৰে আহি তোক পঢ়া টেবুলত নেদেখিলে খং কৰিব আৰু বাপেৰে বজাৰলৈ গৈ মাছ মাংস লৈ আৰু মাছ মাংস আনি নোখোৱালে শান্তিয়ে নাপায় এই টুকুৰা খা এই টুকুৰা কলিজা এই টুকুৰা মাংস এই টুকুৰা লিভাৰ এনেকৈ নোখোৱালে বাপেৰে শান্তিয়ে নাপায় গতিকে তই কলৈকো নাযাবি যা পঢ়াত লাগ ঠিক আছে Uno, ajá,
আজি বহাগৰ পহিলা তাৰিখ নহয় নহয় সিদিনাহে আগতে মানুহে এইবোৰ কথা কৈছিল কালি নহয় আজি ৰাতি 12 বজাৰ পৰা আজি ৰাতি 12 বজাৰ পৰা নতুন বছৰ আৰম্ভ হ'ব সেইকাৰণে কৈছো তাৰ মানে দুদিনীয়া উৎসৱ ইহঁত টাইমো দেখিব নেকি মই কি কৈছো শুন কি কালিৰে পৰা ইংৰাজী নতুন বছৰ আৰম্ভ হ'ব মানে জানুৱাৰী ফেব্ৰুৱাৰী এইবাৰৰ বছৰ ইংৰাজী নতুন বছৰ তাৰ মানে ইংৰাজী বিহু মানে ইংৰাজী বছৰৰ প্ৰথম দিনা সৰুৱে ডাঙৰক সেৱা ভক্তি কৰিবৰ নাই তম্বু টানি পাছে মঙহে খানা খোৱাৰহে কথা বিহু নহয় হেপী নিউ ইয়াৰ সেইটো নকলা তোৰ গাটো নাচি আছে গাত আছা নাই দেউতা আহিলে কিন্তু দেউতাক সুধি মই অন্ধহঁতৰ ঘৰলৈ টিভি চাব যামেই বাপেৰৰ সপোন দেখি মৰিব নালাগে মই আদা নহৰু আলু পিঁয়াজ চব ৰেডি কৰি থৈ দিছো তই মাত্ৰ বনালেই হ'ল তই এতিয়া বাপেৰৰ সপোন দেখি মৰিছ বাপেৰা আজি নাহে আহি কিজানি ফলৰ দোকানত লেকচাৰ মাৰি থাকিব পাৰে মই এখন চাই আহি নেকি মা নালাগে মই যাব নালাগে
দিয়া ঢেকীয়া পকিয়া হয় আজি বনৰ বাঘেও খং কৰিবলৈ পাহৰি গৈছে বুজিলি আৰু তুমি বজাৰ কৰ বজাৰ এই জিতু বজাৰ লাগিব নহয় জিতুদা তুমি নাযাবা জিতুদা মোৰ বৰ ভয় লাগে মোৰ বৰ ভয় লাগে সানি সানি পৰে মৰুভূমিলৈ লৈ আহি এতিয়া কষ্ট পাব মনৰ শাকচোন কিবা বেয়া কথা কৈছো নেকি মই কিবা বেয়া কথা কৈছো মই হ'ব আৰু কি যায় কিহৰ বজাৰ লাগে তো কিহৰ বজাৰ লাগে তো ভাল কথাই কৈছে বজাৰ নাই না কিহৰ বজাৰ লাগে তো এতিয়া চব পাহৰি মোৰ সোণ গহনা বা চাদৰ মেখেলা বজাৰৰ কথা কয় না ৰাতিপুৱা যে ছোৱালীজনীয়ে কৈ গৈছিল আজি ইংৰাজী বিহুটিৰ বাবে মাছ মাংস চব লৈ আহো বুলি কুৰেৰ কথা শুনিছ পূৰ্বত মাথা মুণ্ড কৰবাৰ ইংৰাজী বিহু নহয় হেপী নিউ ইয়েৰ সেইকাৰণে এডুকেশ্যন লাগে এডুকেশ্যন থকাৰ পিছতো নিজে সেই সোপা কিনি লেবেজান হৈ খালি হাতখন লৈ অহা নাই জানো দুপৰীয়াৰে পৰা ৰৈ ৰৈ ছোৱালীজনীয়ে বাপেৰে হেপী নিউ ইয়েৰ আনিব বুলি কৈছিল নহয় নিজে সেইটোহে আহিছে খাই এতিয়া মাছ মাংস মাছ মাংস জিতু মাছ মাংসৰ দোকান বন্ধ হ'ব সিহঁতো আজি হেপী নিউ ইয়েৰৰ খানা খাব নহয় শুনিলি আজি সকলোৱে হেপী নিউ ইয়েৰৰ খানা হ'ব আমি কিয় নাখাম কি বেয়া ক'ব যা বজাৰৰ মোনাখন লৈ আহ দুইটাই গৈ আজি তামাম মাছ মাংস বজাৰ কৰি লৈ আহিছে তাইক নপঠাও আৰু নিজেও এইটো অৱস্থাৰে নালাগে যাব নালাগে খানা খুৱাই মোৰ মুখ ভৰাব যাওক শুই থাকক কষ্টে মষ্টে হ'লেও তই কিবা এটা আনিলেও তাই দুপৰীয়াৰে পৰা খানা খানাকৈ চিঞৰি আছে আদা নহৰু আলু পিঁয়াজ চব যা যোগাৰো কৰি থৈছে হেৰি শুনিছে ইয়ে লৈ আহিব ঠিক আছে বঢ়িয়া জিতু টাটকা চাই মাল আনিবি কিন্তু শুনিছনে নাই টাটকা মাল আনিবি পানী মৰা মাংস চিনি পোৱা নহয় আনিবি পানী মৰা মাংস নানিবি তাক কৈ দিবি কথাই মাজত মাছ নানিবি পানী মৰা মাংস নানিবি তাক কৈ দিবি পানী মৰা মাংস দিলে ৰিটাৰ্ণ দিম বুলি কৈ দিবি মাংস কম খাব পাৰো পানী মৰা মাংস দিয়ক নালাগে মাংস আনিব মই নাখাওঁ এইয়া তই খং কৰিলি নে তই কিয় খং কৰিছ নাপায় নহয় নাপায় আজি হেপি নহ'লে মই নাখাওঁ তাই যদি নাখায় ময়ো কিন্তু কথা নাপালে কৈ দিয়ে মই বুজা এতিয়া যিটো কথা বজাৰলো তই যোৱাই নাই আৰু কিবা লাগিব নেকি একো নালাগে এতিয়া এনেকৈ থাকোঁতে কিনে বজাৰৰ আধ্যা কৰিব মই একো নাখাওঁ কি হ'ল বজাৰত নপঠাই কিয় যাবি আৰু আহিবি মাজত কিন্তু লেকচাৰ টেকচাৰ মাৰি দেৰি কৰি আৰু পানী মৰা মানুহ এতিয়া পইচাটো দে পইচা দিয়ে নাই মই আকৌ কিয় পইচা দিব লাগে আপুনি দেখোন চব বজাৰ লৈ আহো বুলি গুৰু বুঢ়া আজি হেপী নিউ ইয়েৰ হ'লে নহয় আজি হেপী নিউ ইয়েৰ হয় নহয় এইটো খাব নালাগে পইচা নিদিলে তাইক কোনোবা ওপৰৰ পৰা ঢালি দিব বুলি তাৰমানে সেইকেইটা পইচাৰে সেইলোকা কিনি আনিম ছোৱালীজনীৰ কথা এবাৰো মনত নকৰিম মোৰ মনত আছেতো হ'ব এটাৰ মনত থাকিলে হ'ল
ইজ্জত থকা মানুহ মই ইজ্জত থকা মানুহ এফচিয়াত মাল লোড আনলোড কৰা চেন্ট্ৰেল লেবাৰৰ চেন্ট্ৰেল লেবাৰ আনৰ খোৱা সভাত পুৰে গিৰিয়েৰৰ নাই বুজিলি সেইকাৰণে ইজ্জত ৰাখি বুকু খিন্দাই আহিছোঁ মই মোৰ হাততো আজি এটা টকাও নাই নহ'লে ময়ে কিবা এটা কৰিব যা শুনো ৰিজাল্টটো লৈ আহ তাকে ভাজি ৰান্ধি হেপী নিউ ইয়েৰৰ খানা খাই দিওঁ নিজে বৰ ডাঙৰ ইজ্জতটো লৈ আহিছে নহয় তাকে নাৰান্ধে কিয় আদা নহৰু পতি থৈ আছে তো এই মুহি দৰে হুদা হাতেও আহিলে ইজ্জত এৰুৱাই হোৱা নাই ইজ্জত এৰুৱাই হোৱা নাই বুজিলে তই যদি ভাল কাম নকৰিবি অন্তত ইহঁত দুটাৰ কথা ভাবিব লাগিছিল প্ৰথমে তোৰ ঘৰ চাওঁ তাৰপিছত বাকীবোৰ কিয় হ'ব প্ৰথমে এইটো তাৰপিছতহে আমি প্ৰথমে ইজ্জত ৰাখি এই মহি দৰে বুকু পিন্ধাই আহিছে ঘৰলৈ মোৰ হাতত পইচা এটা থাকিলেও তই কিবা কৰিলো এইটো ৰজাৰ বস্তু ৰজাৰ দৰে খাব লাগে আৰু ৰজাৰ দৰে থাকিব লাগে এই মুহি দৰে ৰজাৰ দৰে খাই ৰজাৰ দৰে আছে ৰজাৰ দৰে খাই সেই পিলিনা কেইটাৰ লগত জপিয়াই জপিয়াই নাচ মাৰিবলৈ ৰজাৰ লাজ চৰম কৰ্পূৰ হৈ উৰিব এতিয়া যে তোমাৰ চৌকা নজ্বলে তাৰ হিচাপ কোনে ৰাখিব আজি হেপী নিউ ইয়েৰৰ দিনা তোৰ ঘৰৰ চৌকাত নুমাই ৰাখিব নোৱাৰে মই কিবা এটা মাথা মাৰিব লাগিব ভাতকেইটা বহাই দিছোঁ মই নাখাওঁ আৰু নাৰান্ধো শুনিলি তাই নাখায় এইটোৰ এই অৱস্থা মোক আৰু একো জোৰ নকৰিবি তই একো চিন্তা কৰিব নালাগে যা জুনু বল আমি শুই থাকোঁ ইংৰাজী নতুন বছৰত হেপী নিউ ইয়েৰ পাতিছে নহয় ইয়াত নাচি নাকক ফূৰ্তি কৰা যায় দাদে জুনু কি কৈছো নহয় সভ্যতা কি বস্তু বুজি পালে সংস্কৃতিৰ কিবা নলেজ থাকিলে সংগ্ৰামখিনিৰ বাহিৰে পৃথিৱীত যে আৰু কিবা ভাল লগা বস্তু আছে এইবিলাক বুজি পালে আৱৰ্জনা চপাই লৈছে কি কেনেকৈ চকুত এলেকাতে উলিয়াই উলিয়াই চিনি পোৱা নাই বাপেৰ আমাৰ বৰ ফিল্ডলে পানী পানী চানি ইয়াত যি কৰিলে বাহিৰলৈ গৈ যদি বহুৱা যিখন আৰম্ভ কৰে ইয়া হানিছে মুখে কি কৰিবি তই মাৰিবি নেকি মাৰিবি মাৰিব লাগিব মাৰ না মোক তই মাৰ হাঁহাবতী বহি থাকোঁতে ডিঙিলৈ জঁপিয়ালে নহয় জঁপিয়াবলৈ তই কি মোক কুত্তা বুলি ভাবিছ কুত্তা বুলি ভাবিছ এফচিয়াৰ মাল লোড আনলোড কৰা চেন্ট্ৰেল লেবাৰ হয় মই চিনি পোৱা নাই তাই মোক আজি তই বহুত কৰিলি দৰকাৰ হ'লে মই জেলত যাম নাই কৰিলি কোনে মোক বাধা দিছে আজি কিবা এটা হেচনেষ্ট তই ডাঙৰ হৈছ আজি আচলতে প্ৰতি ঘৰ মানুহৰ ঘৰতে
হেপী নিউ ইয়াৰৰ নামত খানা খোৱাৰ বাবে প্ৰায় এনেকুৱা সৰু ডাঙৰ অশান্তি হৈছে। কাৰোবাৰ বাপেকে খাইছে, কাৰোবাৰ পুতেকে খাইছে, আৰু কাৰোবাৰ বাপেক পুতেক চবে। সেইবোৰ দেখি কি শান্তিত মাক সিহঁতে ভাত খাব পাৰিব নোৱাৰে। কিন্তু কি কৰিম, এই উৎসৱবোৰ আনি আমি নিজে ঘৰৰ মজিয়াত খাই দিছো যেতিয়া সহ্যটো কৰিবই লাগিব। আমি জ্ঞানী হৈও বৰ্তমান মান অনাৰ নিশ্চিতকৈ আমি আনি ঘৰৰ মজিয়াত খাই দিছো। গতিকে ইয়াৰ পৰা ৰক্ষা পাবি কেনেকৈ? হা, মই আহোঁতে আমাৰ ভাইটিও চাগে কৰবাত হেপী নিউ ইয়াৰ খাই পৰি আছে নহয়, আনিব লাগিব খুৰীদেউ। আৰু যাতে এনেকুৱা নহয় ইহঁতক কাজিয়া কৰিব নিদিবি খুৰাদেউ। পিছপৰা বেকৱাৰ্ড মানুহখিনিৰ সদায় এনেকুৱাই হয়। বাহৰ তলে জেং খৰি বিচাৰি ফুৰা তিৰোতাই, স্কুলৰ বাৰাণ্ডাৰ পৰা ফিৰি অহা তিৰোতাই দুনিয়া কিমান আগবাঢ়িছে কিবা বুঢ়িলে। হেপী নিউ ইয়াৰ কি বস্তু বুজি পালেহে কিবা। হেপী নিউ ইয়াৰ কি বস্তু বুজিলো? যিটো উৎসৱত বাপে পুতেকে একেলগে বহি মদ খাব পাৰে, য'ত ঘৰৰ মুৰব্বীজনে ছোৱালী তিৰোতাক লঘোণে ৰাখিব পাৰে, য'ত সেৱা সন্মানৰ সলনি ইজনে সিজনক এনেকৈ দিব পাৰে, সেয়ে হেপী ডে। যিটো উৎসৱত কণমানিটোৰ পৰা বুঢ়ালৈকে এথোপা গিলি শিয়ালৰ দৰে হোৱা দি বেকুৰীয়া গানৰ তালে তালে ডান্স কৰিবলৈ লাজ পাব লাগে, সেয়ে হ'ল হেপী ডে। আমাৰ এই উৎসৱৰ কোনো প্ৰয়োজন নাই। ইংৰাজৰ উৎসৱ এইটো, ইংৰাজী উৎসৱ। হেপী নিউ ইয়াৰ পাৰ্টি ফূৰ্তি কৰিছো কাৰণে ঠাট্টা কৰিবলৈ আহিছে। কাউৰীয়ে ময়ূৰৰ পাখি লগাই নাছিলে ময়ূৰ হৈ নাযায়। তেনেহ'লে চুনুৰ জন্মদিনত বাৰ্থডে কিয় পাতিছিলি? বাৰ্থডে কিয় পাতিছিলি? মোৰ সেইবোৰ ধান্দাই নাছিল। ঠাণ্ডাই নাছিল তাই সুখৰ বাবেহে লগৰ চবেই জন্মদিনৰ দিনা বাৰ্থডে পাতিছে। তাই নাপাতিলে মনত দুখ নাপাব? আমাৰ বাৰু আগপিছ বুলিবলৈ আছে কোন? তাই সুখৰ বাবেহে। সেইকাৰণে জন্মদিনৰ দিনা পিঠা পনাৰ সলনি কেক কাটি দিলি। মই সেইবোৰ দেখাই নাছিলো। দিনৰ পোহৰতে মমবাতি কেইডালমানো জ্বলালো, মাৰি নুমালেও। হেপী বাৰ্থডে টু ইউ গালিনে নাই? গোটেই যাকে লগ হৈ চাপৰি বজাই কিবা কলে নে গালে ধৰিবই নোৱাৰিলো। গোটেই সোপা যে ইংৰাজী ষ্টাইলত কৰিলি। আৰু দুনুৱে কটাৰীখনেৰে কেক কাটি মোৰ মুখত সোমাই দিলে। সকলোবিলাক যে ইংৰাজী ষ্টাইলত কৰিলি, গাত ময়ূৰৰ পাখি মই লগালো নে তই লগালো? আজি চাৰা দেখেই ইংৰাজক ফল' কৰি নাচিছে। সিহঁতৰ ভাল বেয়া সকলো নিজৰ কৰি লৈছে। ইংলেণ্ডত যে লেতেৰা চিনেমা কৰা ছোৱালী ৰাগিনী MMS, আমাৰ দেশত যে ভাল চিনেমা কৰি নাম কমাই আছে, কি নাম আছে? লাগে ৰ কথা এটা তই নামটো কেনেকৈ কিয় নাজানিম? চম্পাহঁতৰ তৃতীয় শ্ৰেণীত পঢ়া প্ৰিন্সেও জানে। তাৰ পাছফালটো ওলালেও সি চিনি পায়। শুনিলি আজি তৃতীয় শ্ৰেণী কিমান আগবাঢ়ি গৈছে শুনিলি? এই হৈছে ইংৰাজৰ কামাল। ইয়াত তাইক দেৱীৰ দৰে স্থান দিছে। মহাৰাণীৰ নিচিনাকৈ সকলোৰে ওপৰত ৰাখিছে তাইক। তাইৰ কোঠত মুঠ থৈ সাৰা ইণ্ডিয়াই আজি নাচিছে। তাইৰ ষ্টাইলত কাপোৰ পিন্ধি ছোৱালীবিলাকে ৰাস্তাত খোজ কাঢ়িছে। মানুহৰ ঘৰে ঘৰে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ভূপেন্দ্ৰৰ লগত একেটা লেভেলত তাইও জিলিকি আছে। আমি সেইবোৰ চিনি জানিব নাপাওঁ আৰু কাৰো ষ্টাইল কতো মাৰিবও যোৱা নাই। কিন্তু বাৰ্থডেটো পাতিছ আৰু কেইদিনমান ৰ। এই জুনু ডাঙৰ হ'ব,
নহয় দেই ড্ৰিংকছ কৰি ডান্স কৰি সব ইংৰাজ বনি গৈছে আমিবোৰ এতিয়া না চলা কাছে অসমীয়া না পকা ইংৰাজী সব ভাগ গৈ চলা আমি এইকাৰণে অসমীয়া কোন তাৰ মিনিং উলিয়াবলৈ ডাঙৰ ডাঙৰ মানুহে ডাঙৰ ডাঙৰ হোটেলত সেমিনাৰ পাতি কৰি আছে তোৰ লেকচাৰ শেষ হ'বনে লেকচাৰ বঢ়িয়া বঢ়িয়া এইনে ক'লে লেকচাৰ ভাল কথা ক'লে মানুহে লেকচাৰ মৰা বুলি কয় ভাল কথা কোৱা মানুহকে গলম পালক পাই ঘৰ পাইছে আহি দেখোন আৰু ঘৰ নাথাকি ৰাতি বহুত হ'ল আৰু সিহঁতৰ চাই খানা খোৱা হ'ল আৰু যাতে এনেকুৱা নহয় শুনো সিহঁতৰ কাৰণে কাজিয়া পেচাল কৰিব নিদিবি মই আহোঁ কি আৰু কাজিয়া পেচাল নকৰোঁ কি কৰ শুনি থাকিবলৈ লেকচাৰ মাৰি থাকিব নালাগে হাত ভৰি ধুই অলপ বিচনাত ৰেষ্ট লওঁ মই ভাত চাৰিটাৰ দিহা কৰোঁ ভাত চাৰিটা নাখালে কালি ডিউটি লৈ যাব কেনেকৈ এইবিলাকৰ কাৰণে খালি অমংগলবিলাক ঐ মই কি কৈছোঁ শুনা নাই জুনুক পঠাই দিছোঁ আমাৰ ভাত আঞ্জা বহুত লৈ গৈছে বিধাতাই নিদিলেও দাতাই দিব লাগে মই আনি খোৱালেও খোৱা এনেকৈ আনি দিলে খালেও খোৱা খাবই লাগে খাবই লাগে আৰু লাষ্টতে কৈ জানা মোনাত ঐ ইমান নম্বৰ আমাৰ বৰ ভাগ্য